বৰডুমছা হত্যাকাণ্ডৰ ৰহস্য এতিয়াও অব্যাহত আছে। অন্তেশ্বৰ মহন্তই পত্ৰ দিয়াৰ কথা এবাৰ অস্বীকাৰ কৰিলে আৰক্ষীয়ে। অস্বীকাৰ কৰিলে বৰডুমছাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। DY365ৰ হাতত পৰিছিল 4 আলফাৰ নাম সম্বলিত টোকা। DY365ৰ বাতৰিক লৈ সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ফটো প্ৰকাশিত 4 যুৱক আলফাৰ সদস্য নহয় বুলি স্থানীয় একাংশই এতিয়া দাবী কৰিছে। এক সূত্ৰৰ পৰা DY365এ লাভ কৰা পত্ৰখন গাঁওৰক্ষী বাহিনীয়ে দিয়া নাছিল বুলিও এতিয়া শেহতীয়াকৈ পোহৰলৈ আহিছে। আৰু ইয়াৰ মাজতে এতিয়া অন্তেশ্বৰ মহন্তই কোনো পত্ৰ দিয়া নাই বুলিও আৰক্ষীয়ে মন্তব্য কৰিছে। সমগ্ৰ ঘটনাৱলী এতিয়া ক্ৰমাৎ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। আৰু বৰডুমছাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই পোনছাতেই অন্তেশ্বৰ মহন্তৰ পত্ৰ সন্দৰ্ভত যি মন্তব্য কৰিলে তাৰ পাছত শেহতীয়াকৈ আৰু কিছু তথ্য পোহৰলৈ আহিছে। DY365ৰ হাতত যি 4 আলফাৰ নাম সম্বলিত টোকা পৰিছিল আৰু তাৰ পাছতে সৰ্বত্ৰ যি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। ফটো প্ৰকাশিত 4 যুৱক আলফা সদস্য নহয় বুলি স্থানীয় একাংশই এতিয়া দাবীও কৰিছে।